ভাল লাগা নাই কিন্তু বাইদেউক মই চচমা যে মাৰি দিলি খুব ভাল সুন্দৰ লগা হৈছে লাগে না দে এটা দে এতিয়া ভাল লাগিছে এতিয়া চাহ বেপাৰী হেন লগা হৈছে সঁচা হে গাইছ ৱেলকাম টু মাই চেনেল ৰাহুল এণ্টাৰটেইন আজি মুখত ব্ৰাছ লৈ ৰাতিপুৱা দীঘলী পুখুৰীৰ পাৰত যিটো ল'ৰা নেকি 9টাৰ আগত বিচনাৰ পৰাই নুঠে আজি 6টা বজাতে উঠিব লগা আছে কিহৰ কাৰণে উঠিব লগা আছে কি কাৰণ আৰু এখন সোফা দেখিছে আপোনালোকে নিশ্চয় এইটো VIP সোফা এই সোফাৰ ভিতৰত সোফাৰ ওপৰত বহি ভিডিঅ' বনাই আছোঁ কি কাৰণত ভিডিঅ'টো বনাব লগা হ'ল আৰু কি হ'ব ইয়াত আপোনালোক সকলো দেখুৱাম মই আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গাইছ এইটো জাষ্ট আৰম্ভণিহে আপোনালোকে চাওক কি হ'ব কি নহ'ব ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰিব শেষলৈকে চাই থাকিব গম পাব ইয়াত কি হ'ব কি নহ'ব আৰু আপোনালোকে ভিউ চাওক না কি সুন্দৰ ভিউ যেন আমি ক'ৰবাত প্ৰকৃতিৰ মাজত বিলীন হৈ আছোঁ সাগৰ কি সুন্দৰ ভিউ পাগলা হৈ গৈছোঁ গাইছ যদিও ইমান দিনে দেখি আছিলোঁ আজি ৰাতিপুৱা উঠি সুন্দৰ লাগিছে গাইছ আমি ফাইনেলি বজাৰ কৰি দিলোঁ খানাৰ বজাৰ এই পেটলাই মই আহিছিলোঁ ফেঞ্চি বজাৰৰ পৰা বজাৰখিনি কৰি ল'লোঁ এতিয়া বলক দাম নাই গাইছ পেটলাই পাতছি গোটা গোটা ৰবা নৰি মোক পিছত লৈ আহিছে এই পেটলাই আমাৰ বজাৰ আহি গ'ল এয়া থৈ দিলে বস্তা দাঙি গৈছে আমি এতিয়া যাম তলত তীব্ৰগতিত কাম চলি আছেনে ভাইটিহঁত হা এতিয়া বৰ্তমান কি হ'ল আজি আইটেমটো কি হ'ব কেৰাহী চিকেন আৰু চিলি ফিছ নহয় মানে ৱাটাৰ ৰানিং ফিছ মানে নহয় ৱাটাৰ ৰানিং ফিছ কথা কৈছোঁ আপোনালোকে মনত ৰাখিব এতিয়াৰ পৰা মনত ৰাখিব ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাব ইয়াৰ নাম মই পাকস্থলী দিছোঁ পাকস্থলী কিয় দিছোঁ আপোনালোকে খোৱাৰ টাইমত গম পাব কাজিয়া নকৰবি মিলা প্ৰীতিত কাম কৰ পেলে দি ডাকতে লৈ যা বাপ বাপ এটা কিহৰ কাৰণে ইমান কাজিয়া আৰু চাওক গাইছ জানুৱাৰীৰ পৰাই নাই মানুহ কিমান ভিৰ লাগিছে মানুহেই কিহৰ কাৰণে ইমান মানুহ হৈছে আজিকালি এইটো এটা গাইছ কিহৰ কাৰণে আহিছে নাজানো বাৰু আজি দেখোন কলেজ চলেজো বন্ধ ভাইটি তুমি এতিয়া কি কি পিচি আছা অঁ চিলি গিঞ্জাৰ গাৰ্লিক ক'ত যাব আৰু এইটো কি আছে আপোনাৰ ৱাটাৰ ৰানিং ফিছ ঠিক আছে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব বস্তুটো কি খায় এইটোতো চিগাৰেট ধূমপান এইটো স্বাস্থ্যৰ কাৰণে হানিকাৰক আপুনি ইমান কিয় খায় মাৰিম নহয় এইবিলাক ভিডিঅ'ত মই আপলোড কৰি দিম বৌৱে চাই পেলাই গালি পাৰোঁ কিয় কৈছোঁ কিয় খায় চিগাৰেটটো ধুনীয়াকৈ লুকাই ৰাখিছে এইটো এই কেৰাহী চিকেন আছিল গাইছ এইটো কেৰাহী চিকেন মানুহে জানে এইটো কেৰাহী চিকেন নহয় যা কেৰাহী চিকেন হয়নে নহয় আমাৰ ই মেইন কাৰিকৰ ই খানাৰ মেইন পাকস্থলী এইটো কি চিকেন এইটো নহয় যে কেৰাহীত দিছে কেৰাহী চিকেনে কেৰাহী চিকেন সেইটো ডিজাইনে বেলেগ হ'ব ডেস্কিত দিলে ডেস্কি চিকেন হ'ব আপোনালোকে অকণমান কৰি জনাবচোন এইটো কেৰাহী চিকেন হয়নে নহয় ই কৈছে মেইন কাৰিকৰে কৈছে কেৰাহী চিকেন নহয় বোলে ইয়ে নাজানে এইটো হ'ব চিকেন কাৰী কেনেকৈ হ'ব এইটো কেৰাহীত দিছে কেৰাহী চিকেন কি নহয় আমাৰ ভাইয়ে পুৰা কামে কাজে লাগি আছে কি কৰি আছা তুমি অঁ কি ডাইলগটো কৈছা আমাৰ মাজে মাজে ফটোশ্বুটো হৈ আছে আমাৰ ই ফটোশ্বুট কৰি আছে ধুনীয়াকৈ ফটোশ্বুটো হৈ আছে আমাৰ আহি দেখা পাব লাগে বোলে ফটোশ্বুট হৈ আছে এতিয়া সুগন্ধি ধুনীয়া সুগন্ধি হৈছে কেৰাহী চিকেনত কি দিছোঁ কিন্তু কোৱা নাই অঁ বাপ এইটো কি মোচন আকৌ কেৰাহী চিকেনত কি দিছোঁ কোৱা নাই লাষ্টলৈকে চাই থাকিব আমি যেতিয়ালৈকে খাম তেতিয়ালৈকে আপোনালোকক দেখুৱাই যাই থাকিম বেলেগ কাম নাই এৰাহালি কেৱল ফটোশ্বুট এটি মাৰিলোঁ দীঘলী পুখুৰী পাৰ্কে আহি আছোঁ এতিয়া আমি হাতত টিফিন লৈ গৈ আছোঁ
কি আনিম আপোনালোকে দেখিব পাব। আজি মানুহ বৰ বিশেষ নাই, মানুহ বিশেষ নাই, ক'ৰবাত প্ৰগ্ৰেম চলি আছে, প্ৰগ্ৰেমৰ কাৰণে হয়তো মানুহবিলাক তাত আছে। কিন্তু দীঘলী পুখুৰীৰ পাৰ্কৰ ভিতৰে আমি সুন্দৰ পৰিৱেশত এই প্ৰকৃতিৰ মাজে মাজে আমি বাইক লৈ এতিয়া বৰ্তমান ৰাওনা হৈ আছোঁ। আমি সেই গেটটোত যাম। এইটো এটা আমাৰ সৌভাগ্য হা, দীঘলী পুখুৰীৰ পাৰ্কৰ ভিতৰত আমি এই বাইক লৈ উৰি আছোঁ। মেইন মানুহ তুমি কিবা ক'বা নে খানাটোৰ বিষয়ে? এইবিলাক গাইছ সেইবিলাকৰে দিন আৰু আমাৰনো কি হ'ব আৰু গাইছ। এইটো গাইছ অহাৰ মেইন উদ্দেশ্য হৈছে এই বাইদেউ তাত চাহ নিব আহিছোঁ। তাৰপিছত চাহ নিব আহোঁতে বাইদেৱে এনেকুৱা ধুনীয়া মানে গীত গুণগুণাই আছে, খুব ভাল লাগিছে। এতিয়া বাইদেৱে আমাক চাহ বনাব, 10 কাপ চাহৰ অৰ্ডাৰ দিছোঁ। বাইদেউ চাহত কেইটকাকৈ ল'বি? এক কাপত 15 টকাকৈ? বাবা এইটো কি স্পেচিয়েল চাহ নেকি? ভিডিঅ' কিয় কৰিছে মানে এইটো ইউটিউবত যাব বাইদেউ? আমাৰ কাৰণে দিছে, পইচা নিদিলোঁ হ'বনে? বাইদেউৰ কিন্তু দোকানখন সৰু হয় কিন্তু চেল পেটি ভাল। বাইদেৱে সুন্দৰ চাহ বনায়। 1 কাপ চাহ খালে মানুহ আকৌ নেক্সট টাইম আহিব লাগে এই বাইদেউৰ দোকানত। আপোনালোকে আহক, বাইদেউৰ তাত চাহ খাওক। সৰু দোকানত সদায় চাহ খাব, মজা পাব। হয়নে নহয় বাইদেউ? মই বেয়া কথা কৈছোঁ নেকি? বাইদেৱে ব্যস্ত হৈ আছে, এইখনকে মাত দিয়া নাই, খং উঠি আছে মানে ভিডিঅ' কিয় কৰিছে বুলি। সৰু দোকানত চাহ খাবা, টেষ্টি ভালদৰে পাবা, হয়নে? হয় দাদা, হয়। থেংক ইউ। চলি আছে, এই গতিকে হয়তো মানুহ হৈছে নেকি আজি দীঘলী পুখুৰীত। ধুনীয়া প্ৰগ্ৰেম চলি আছে, সাংঘাতিক প্ৰগ্ৰেম। কিবা এইটো চিলড্ৰেন গাইজ জুম কৰি চাব লাগে। বাদ দে গাইজ, মই ইমান পঢ়িব নাজানো তো ইংলিছত, মই টাইগাৰ। আমাৰ চৰকাৰীভাৱে আমি কৰি আছো সুন্দৰ আৰু বেচৰকাৰীভাৱে কৰি আছে, গতিকে কামটো একেই। গতিকে আমি জনক সহায় কৰিব লাগিব। চব কাম আমি চৰকাৰীভাৱে কৰিব নোৱাৰোঁ। চৰকাৰী কিছুমান কৰিব পৰা নাই, সেইখিনিত যদি আমাৰ এতিয়াবিলাকে সহায় কৰে তেতিয়াহ'লে আমাৰ কামখিনি আমি সুচাৰুৰূপে কৰিব পাৰিম। গতিকে মই এই মঞ্চতে সকলোকে মই আমাৰ যিটো চেণ্টাৰৰ কামখিনি মই শলাগ লৈছোঁ আৰু আগলৈও আমি কথা দিছোঁ। আৰু এইটো যিটো ভাল লগা নাই, কিন্তু বাইদেউক মই চচমা মাৰি দিলে খুব ভাল সুন্দৰ লগা হ'ব। এতিয়া ভাল লাগিছে, এতিয়া চাহ বেপাৰী লগা হৈছে সঁচা। দালি আমাৰ হৈ গ'ল, এতিয়া পেটলাই লাষ্ট হেৰিটো দিছি আৰু ফিনিচিংটো। এয়া পেটলাই দি আছে, পেটলাই ব্ৰেকফাষ্টৰ পদ্ধতি মৰম লগা মহিলা আছে। গাইছ আমাৰ কেৰাহী চিকেনৰ কালাৰ চাওকচোন আপোনালোকে, ধুনীয়া হৈছে কেৰাহী চিকেন। এইটো ৱাটাৰ ৰানিং ফিছ। ৱাটাৰ ৰানিং ফিছটো আমাৰ অকণমান পিছত বনাই আছোঁ। লগত আমাৰ বেঙুন ফ্ৰাই থাকিব, বিলাহীৰ টক থাকিব, লগত গ্ৰীণ চেলাড থাকিব। আৰু আমাৰ এই বেঙুন ফ্ৰাই কাৰণে কাটি আছে। এইটো কি বুলি কয় তোমালোকৰ ভাত? এইটো গোলমৰিচ, গোৱামৰিচ কি? গ্ৰীণ চিলি। এইটো কি হয়? ৱাটাৰ ৰানিং ফিছ। এই গাইছ আমি এতিয়া বৰ্তমান ৱাটাৰ ৰানিং ফিছ ফ্ৰাই কৰি আছোঁ। আজি কি ফ্ৰাই কৰি আছা? এইটো ফিছটোৰ নাম কি? আইটেমটো ৱাটাৰ ৰানিং ফিছ। ৱাটাৰ ৰানিং ফিছ। ৱাটাৰ ৰানিং ফিছ কিহৰ কাৰণে হ'ল আমি পিছত কৈ আছোঁ। খানাটো খোৱাৰ পাছত আমি কৈ আছোঁ, ভিডিঅ'টো আপোনালোকে সকলোকে চাই থাকক। মাজে মাজে আপোনালোকৰ অলপমান মনোৰঞ্জন হওক, ৰোমান্টিক ভাৱ আহক। দীঘলী পুখুৰীৰ পাৰ্কত কাপোৰবিলাক কেনেকৈ থাকে বা এইবিলাক গাইছ। গাইছ আজি সঁচাই মনত কিবা বেলেগ ফিলিংছ আহিছে। ওপৰত চলি আছে বিয়া, তলত নেচাৰেল পৰিৱেশত চলি আছে খানা। কিবা নিজকে আজি ৰোমান্টিক অনুভৱ হৈ আছে। গোটেই সৰু সুৰা খানা নহয়, 20জন মানুহৰ খানা।
এইটো কি হ'ব ভাইটি হা কালিয়া মানে যিটো আমাৰ হেৰি মাছৰ হেড অৰ্থাৎ মাথা মানে এই মাথাকেইটা পিছ কালিয়া ভাজি পেলাই আৰু 20জন মানুহৰ আয়োজন চলি আছে ইয়াত আমাৰ এও যথেষ্ট পৰিমাণে হেৰি কৰিছে কষ্ট কৰিছে দেই বেটাৰ এটা তামোল খাই হেৰি কৰে সেইয়া বহি হাতত ফূৰ্তি লৈ মোৰটোৰ ওপৰত আজি ভিডিঅ' ধামাকা ভিডিঅ' হ'ব খানাও বনাই আছোঁ মাজে মাজে চকৰিও চাই আছোঁ অৰ্থাৎ ছোৱালীও চাই আছোঁ বাৰু এইবিলাক দিয়া কালিয়া ভিডিঅ' হৈ ধুনীয়া মাই মছলা দি আছে এতিয়া কেইটা মছলা যায় আপোনাৰ মানে ধনিয়া অকণমান অকণমান জিৰা অকণমান হালধি অকণমান কাশ্মীৰী ধনিয়াটোৰ দাম কিমান অকণমান আৰু গাছ অকণমান দি আচ্ছা কাৰিকৰৰ মোচন কিবা বেলেগ আকাৰ দুখন হাতাদি লাগি আছে কাৰিকৰৰ মোচন কি এইটো কি ভাইটি কি দিলে ফিছ কালিয়াত আলু যায় নেকি এইখন চিলড্ৰেন পাৰ্ক ইয়াতে কিবা কিবি প্ৰগ্ৰাম চলিয়ে থাকে বাৰু মই কোৱা আজি এইটো আহিলা গুৱাহাটী পিছফালৰ পৰা চিলড্ৰেন পাৰ্ক ফেমিলি গানটো চলি আছে বাৰু মই বেছি টাইম দিব নোৱাৰোঁ গাইছ ইমান মস্ত পুখুৰীত মই অকলে চিংগুলা নাও চলাই আছোঁ আৰু বাকী এই চাওক চিংগুল মানুহ গাইছ উপায় নাই কি কৰিব এই জিয়ালি পুখুৰীৰ কথানো কি ক'ম আপোনালোকে জানে এইটো আমাৰ হাইকোৰ্ট ৱাল মেমৰিয়েল এইফালে আছে হেণ্ডিকখন কটন আৰু বেক চাইডে ষ্টেডিয়াম কিবা কিবি এনেকুৱা আছে এই গাইছ সুন্দৰ পৰিৱেশ এইয়া ওপৰত বিয়া চলি আছে এইটো বিয়া চলি আছে তাত তলত আমাৰ ভোজ চলি আছে বাকী আৰু এইবিলাক আৰু পাৰ্কৰ দৃশ্য কি দেখাম আৰু জানাই আৰু তেনেহ'লে ব'লক আকৌ ভোজত লগ পাম ফাইনেলি মই আকৌ সেই খানাৰ জেগাত উপস্থিত হ'লোঁ এতিয়া আমি চাম ফিছ কালিয়া কেনেকুৱা হৈছে ভালে হ'ব নিশ্চয় কালাৰটো ভাল হোৱা নে কৈ ভালে হৈছে কিন্তু তাৰ মূৰ হোৱা হ'লে বেছি ভাল গাইছ মই মাজতে মানে সেই পেকিং এটা লৈ আহিছোঁ পেকিং এটা দিব আহিলোঁ পেকিঙত কি আছে কি নাই বাৰু নেদেখিও মই আহি আছোঁ এতিয়া পেকিংটো দিবৰ কাৰণে পেকিংটো দিব আহোঁতে চেণ্ডেলটো ছিঙি গ'ল গাইছ কি কৰিবি উপায় নাই পেলাই দিব নোৱাৰা গাইছ ফিটাযোৰ চেঞ্জ কৰি আনি পিন্ধিম এনেও কমিন মানুহ গাইছ মই বিৰাট কমিন গাইছ মই এতিয়া গাটো ধুই ল'ম ধুই লৈ পেলাই খোৱাৰ টাইমত লগ পাই আছোঁ আপোনালোকে ভাবিব পৰা এইটো কিহৰ কাৰণে পিন্ধিছিল আজি মানে গোটাই কাপোৰ ধুই দিছিলোঁ গাইছ চব কাপোৰ ধুই দিছোঁ ছাতৰ ওপৰত মেলি দি থৈ আহিছোঁ গাইছ সেই গতিকে পিন্ধি আছিলোঁ বাৰু গাইছ ওপৰত বিয়াখন হৈ আছে এই ধুনীয়া ফটোশ্বুট হৈ আছে ওপৰত ধুনীয়া ফটোশ্বুট কিবা কিবি ইয়াতে বাৰ্থডে পাৰ্টি বিয়াৰ পাৰ্টি চব কৰা হয় গাইছ আপোনালোকে যোগাযোগ কৰিব কম দামত কম বাজেটত হৈ যাব গাইছ আমাৰ ফাৰ্ষ্ট শ্ব' চলিছে আজিকালি খানা খাই কেনে লগোৱা লাগছে বঢ়িয়া লাগছে এইটো আমাৰ আল্লাহ সাজ বান্ধাইও খাই আছে আৰু কেনেকুৱা লাগিছে চিকেন টিকেন ঠিকে পাইছা বৰ্তমান ফাৰ্ষ্টৰ গ্ৰুপ চলি আছে লাষ্টত বাৰু মই দেখুৱাই আছোঁ আৰু 4টামান গ্ৰুপ যোৱাৰ পিছত আমি আমাৰ আইটেমটো আছিলে পাপৰ চালাড চিকেন কেৰাহী আৰু ৰানিং ফিছ এই ৱাটাৰ ৰানিং ফিছ এইটোৰ কাৰণে আছিল মাছটো মানে পানীত ৰানিং কৰি আছিল সেই গতিকে তাৰ নাম ৱাটাৰ ৰানিং ফিছ আৰু আপোনালোকক মই কৈছিলোঁ যে কেৰাহী চিকেনটো এইটোৰ কাৰণে হৈছে তাত কেৰাহীত বনোৱা গৈছে কাৰণে কেৰাহী চিকেন দালি লাগিব থেংক ইউ একদম ঘৰুৱা ষ্টাইলত গাইছ ধুনীয়াকৈ বস্তু আগত লৈছোঁ ধুনীয়াকৈ বহিছোঁ ঘৰুৱা ষ্টাইলত খানা খাইছোঁ এইফালে ইহঁত নবাবৰ বেটা ইহঁতে সেইখনটিকে মানে ডাইনিঙত খাইছে ইহঁত নবাবৰ বেটা আমি দুখীয়া মানুহ গাইছ আমি ইয়াতেই কেমেৰা কোৱালিটি ভাল হোৱা নাই এইটো মাছ লৈ আছে ভাইটিয়ে মানে ফিছ কালিয়াত অকণমান আলু আছে বাৰু আলু থাকিলেও খাব ভাইটিয়ে আমাৰ আইটেম বেঙুন ফ্ৰাই পাপৰ আৰু চালাড আৰু ফিছ মানে আমাৰ হেৰিটো ৱাটাৰ ৰানিং আমেৰিকান ফিছ
কেৰাহী চিকেন মই খাম থেংক ইউ মই অলপ ভাত খাই লওঁ গাইছ এই পাকস্থলী মাৰিয়ে আছে তেতিয়াবা গাইছ যেন এক পাকস্থলী বুলি ক'লে খং উঠে আকৌ এই দেখি চাওক পটপোৱা ই এইটো পেট নহয় আৰু গৰু পাকস্থলী হয় পটপোৱা এই দেখিছেনে ভিডিঅ' কৰোঁতে মাছি গাইছে দে আৰু গাইছ ফিনিছ আজিৰ ভিডিঅ'টো ইমানেই আছিল হাই গাইছ আজিৰ ভিডিঅ'টো ইমানেই আছিল আজিৰ ভিডিঅ'টো মিক্সিং হ'ল মানে আমাৰ চানা ভুজিয়াৰ দৰে হৈ গ'ল যি কি নহওক যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইকটো কৰি থৈ দিব আৰু কমেণ্টটো কৰি থৈ দিব আৰু ভিডিঅ'টো ভাল হৈছে নে বেয়া হৈছে সেইটো আপোনালোকে জনাবচোন যদি আপুনি মোৰ পেজটোত নতুনকৈ আহিছে তেনেহ'লে ফ'ল' কৰি থৈ দিব আৰু যদি বেছি ভাল পাইছে ভিডিঅ'টো তেনেহ'লে চাই ইউটিউবত চাব ৰাহুল এণ্টাৰটেইন বুলি পাব তাত যাই ছাবস্ক্ৰাইবটো কৰি থৈ দিব জয় আই অসম